নমস্কাৰ। আজি মই তৃতীয় শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ পাঠ নম্বৰ 5 পানীৰ প্ৰশ্নকেইটা আলোচনা কৰিবলৈ ওলাইছোঁ। এক নম্বৰ উত্তৰ লিখা। কৈছে এই ক নম্বৰ, খ আৰু গ এই তিনিটাৰ উত্তৰ লিখিবলৈ কৈছে। ক নম্বৰত আছে কি উৎসৰ পৰা পানী পোৱা যায়। পানী আমি কৰ পৰা পাওঁ, অৰ্থাৎ কি উৎসৰ পৰা পানী পোৱা যায় তাৰে উত্তৰ হ'ল বৰষুণ, খাল, বিল, পুখুৰী, নদ-নদী, জান-জুৰি, সাগৰ মহাসাগৰ, দমকল, কুঁৱা আদি। এইকেইটাৰ পৰা আমি পানী পাওঁ বা এইকেইটা হৈছে পানীৰ উৎস। এইবাৰ আহিলোঁ খ নম্বৰ প্ৰশ্নলৈ। খ নম্বৰ প্ৰশ্নত কৈছে তোমালোকৰ গাঁও বা চহৰৰ মাজেৰে কোনো নদী বৈ গৈছে নেকি? যদি গৈছে তাৰ নাম লিখা। এইটো তোমালোকে নিজেই কৰিবা। এবাৰ আহিলোঁ ঘ নম্বৰলৈ। তোমালোকৰ অঞ্চলত বা ওচৰ পাজৰে থকা বিল, জান-জুৰিৰ নাম লিখা। এইটোত কৈছে তোমালোকৰ ওচৰে পাজৰে বা গাঁৱত যদি কোনো ডাঙৰ বিল বা জান-জুৰি আছে তাৰ নাম লিখিবলৈ কৈছে। এইটো তোমালোকে নিজৰ ঘৰৰ কোনোবা এজনৰ পৰা সুধি লিখিবা। এবাৰ আহিলোঁ 2 নম্বৰলৈ। 2 নম্বৰত কৈছে তলৰ শব্দ শৃংখলটোত থকা পানীৰ উৎসবোৰ বাছি উলিয়াই তাত বৃত্ত চিনেৰে ঘেৰ দিয়া। মানে এই শূন্য চিনেৰে ঘেৰ দিবলৈ কৈছে। ইয়াত কেইটামান পানীৰ উৎস আছে। এই বাকচটোত কেইটামান পানীৰ উৎস লিখা আছে। যেনেকুৱা এটা লিখা আছে নিজৰা লিখি মানে গোল চিনেৰে বুজাই দিছে আমাক। এইবাৰ আমি বাকী কেইটা পানীৰ উৎস বিচাৰিব লাগে। এই ওপৰত আছে সাগৰ আমি বিচাৰি পালোঁ। তাৰপিছত পালোঁ এই দমকলৰ পিছত আমি বিচাৰিম নদ। তাৰপিছত হ্ৰদ, তাৰপিছত বিল,
তাৰপিছত পুখুৰী, তাৰপিছত হ'ল খাল, তাৰপিছত হ'ল বৰষুণ। এইকেইটা আমি পানীৰ উৎস বিচাৰি পালো। এইকেইটা তোমালোকে নিজৰ কিতাপতো আঁচি ল'ব পাৰিবা। এতিয়া আহিলো 3 নম্বৰ প্ৰশ্নলৈ। পানী ব্যৱহাৰ হোৱা 3টা কামৰ বিষয়ে লিখা। পানী ক'ত ক'ত ব্যৱহাৰ হয় তাৰে 3টা ব্যৱহাৰৰ বিষয়ে লিখিবলৈ কৈছে। পানী আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰোঁ। বহুতো কামত ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু আমি ইয়াতে 3টা পানীৰ ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম। উত্তৰ: পানীৰ ব্যৱহাৰৰ 3টা উত্তৰত পানী ব্যৱহাৰৰ 3টা হ'ল: ক নম্বৰত পানী আমি খাওঁ, খ নম্বৰত কাপোৰ ধোৱা হয়, আৰু বহুতো কাম কৰা হয়, বাচন বৰ্তন ধোৱা হয়, গ নম্বৰত গা ধোৱা হয়। এনেকুৱা ধৰণৰ বহুতো আছে, তাৰে মই মাত্ৰ 3টা লিখিলো। এইবাৰ আহিলো 4 নম্বৰ প্ৰশ্নলৈ। পানী ব্যৱহাৰ নকৰাকৈ কৰিব পৰা 3টা কামৰ বিষয়ে লিখা। কি কি কামত আমি পানী ব্যৱহাৰ নকৰাকৈ কৰিব পাৰোঁ তাৰে 3টা কামৰ বিষয়ে লিখিবলৈ কৈছে। এইটো ধৰা হ'ল বহুতো কাম আছে, তাৰে এটা হ'ল বহীত কলমেৰে লিখা। এইটোতো পানী নালাগে। তাৰপিছত কুঠাৰেৰে গছ কটা, বাঁহেৰে ঘৰ সজা, এনেকুৱা বহুতো আছে। এইকেইটা ইমান গুৰুত্বপূৰ্ণ যেন লগা নাই, তথাপিও পঢ়ি থবা বা মনত ৰাখি থলেই হ'ল। এতিয়া তাৰ পিছৰ প্ৰশ্নলৈ 5 নম্বৰ প্ৰশ্নলৈ আহো। 5 নম্বৰ প্ৰশ্নত কৈছে তলত দিয়াবোৰত অমিলটো বাছি উলিয়াই তাত বৃত্ত চিনেৰে ঘেৰ দিয়া। ইয়াত কেইটামান শাৰী দিয়া আছে। এই শাৰীৰ ভিতৰত কিছুমান অমিল আছে। এই অমিলটো বিচাৰি উলিয়াব লাগে। তেনেহ'লে আমি ক নম্বৰলৈ যাওঁ যদি, তেনেহ'লে ক নম্বৰত আছে গা ধোৱা, কাপোৰ ধোৱা, সাঁতোৰা, মূৰ ফনিওৱা। ইয়াত অমিলটো হ'ব মূৰ ফনিওৱা, কাৰণ গা ধোৱাতো পানী লাগে, মূৰ ফনিওৱা। তাৰপিছত খ নম্বৰলৈ আহিলো। খ নম্বৰত আছে নদী, পাহাৰ, পুখুৰী, নিজৰা,
বিল। তেনেহ'লে নদী, নদীতো পানী আছে। পাহাৰ, পাহাৰততো পানী নাই। পুখুৰীত পানী আছে, নিজৰাত পানী আছে, বিলত পানী আছে। তেনেহ'লে পাহাৰটো অমিল আছে। পাহাৰটোত এই বৃত্ত চিহ্নেৰে ঘেৰিব লাগিব। এইবাৰ গ নম্বৰলৈ আহিলোঁ। গ নম্বৰত আছে মাছ, হাঁহ, বান্দৰ, ঘৰিয়াল, কাছ। ইয়াত অমিলটো হ'ব বান্দৰ, কাৰণ মাছ, হাঁহ, ঘৰিয়াল, কাছ এইবিলাক পানীত চলে বা পানীত যাব পাৰে, কিন্তু বান্দৰ সদায় গছৰ ডালতে থাকে। ইয়াত অমিলটো হ'ল বান্দৰ। তাৰপিছত ঘ নম্বৰলৈ আহোঁ। জাহাজ, নাও, ৰেলগাড়ী, ফেৰী। ইয়াত অমিলটো হ'ব ৰেলগাড়ী, কাৰণ জাহাজ পানীত চলে, নাও পানীত চলে, ৰেলগাড়ী মাটিত চলে আৰু ফেৰীও পানীত চলে। তেনেহ'লে ৰেলগাড়ীটো অমিল আছে। ঙ নম্বৰলৈ আহোঁ। নাৰ্জী, পদুম, ভেট, মেটেকা। ইয়াত অমিলটো হ'ব নাৰ্জী, কাৰণ নাৰ্জী মাটিত ফুলে আৰু বাকীকেইটা পানীত থাকে। পদুম পানীত, ভেটো পানীত, মেটেকাও পানীত থাকে। তেনেহ'লে নাৰ্জী মাটিত থকাৰ কাৰণে এইটো অমিল। ইয়াত ঘেৰ চিন দিব লাগিব। এতিয়া আহিলোঁ 6 নম্বৰ প্ৰশ্নলৈ। 6 নম্বৰ কৈছে, তোমাৰ ঘৰৰ খোৱা পানী ক'ৰ পৰা সংগ্ৰহ কৰা? ইয়াত কৈছে তোমালোকে ঘৰৰ পানী ক'ৰ পৰা সংগ্ৰহ কৰা? এইটো তোমালোকে নিজে জানাই, হয় দমকল, নহ'লে কুঁৱা, নহ'লে নলী বা পাইপেৰে সংগ্ৰহ কৰা হয়। এতিয়া 7 নম্বৰ প্ৰশ্নলৈ আহোঁ। 7 নম্বৰত কৈছে, পানী দূষিত হোৱাৰ 3টা কাৰণ লিখা। তাৰমানে পানী কেনেকৈ দূষিত হয় বা বেয়া হয়, তাৰ 3টা কাৰণ লিখিবলৈ কৈছে। এতিয়া আমি পানী দূষিত হোৱাৰ বহুতো কাৰণ আছে, ভালে কেইটামান কাৰণ আমি ইয়াত আলোচনা কৰিম। পুখুৰীত গা ধুলে, কাপোৰ ধুলে, গৰু ম'হ পানীত নামিলে আৰু লেতেৰা বস্তু পানীত পেলালে পানী দূষিত হয়। কল কাৰখানাৰ পৰা ওলোৱা পানী নদ নদী, জান জুৰি আদিত পৰিলে পানী দূষিত হয়। আৰু মৰা যদি পানীত পেলাই দিয়া হয়, যেনে কুকুৰ এটা মৰিল, পানীত পেলাই দিয়াৰ পিছত পানীখিনি দূষিত হ'ল। এনেকুৱা ধৰণে বহুত পানী দূষিত হোৱাৰ কাৰণ আছে। তোমালোকে 3টা কাৰণ পঢ়িলেই হ'ব। তাৰপিছত 8 নম্বৰ, কাষৰ ছবিখনত ৰং কৰা। এই কাষৰ ছবিটোত দিয়া আছে সূৰ্য, গছ, নদী। এইটো তোমালোকে নিজৰ ইচ্ছামতে, নিজৰ পচন্দৰ ৰঙেৰে ৰং কৰিবা। আজিলৈ এইখিনিয়ে। ধন্যবাদ।